এই বাপা নরেন পকা পিঠা দুটো আর লাল চা লইয়া ভোক লাগছি দেই সোনকালে লইয়া জলদি জলদি করো বাবা নরেন পেটত নিঙিনা বসি আই সোনকালে লইয়া বাপা ও কিমান দেরি লাগি আই তোমার কথা ভাবিলে জানা জোনাক উপচি পৰে পেটত নিঙি দাউৰ বেত হৈছি সোনকালে লৈ এই দেখান্ডাৰ কি কৰি আছা আপনি স্কুল নাযায় নেকি ধুনীয়া বাইদেউ কথা চাই যি মই যাওঁ ধুনীয়া বাইদেউ বিদ্যা মাগচোন ভগৱানত খা ধুনীয়া বাইদেউ কথা আছে বুলি ঠিক চিন্তা তোৰ ওপৰত যদি মিছা কৈছো তোৰ ৰঙা চুলি সৰি যাব বল দে স্কুলত যাওঁ বল 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 দেৰি হৈছে এই বাপা নৰেন তোৰ লাল চাৰ ভকা পিঠা তই নিজে খাই থাক যাওঁ মই স্কুলত এই মোক আজি স্কুল ছুটি হোৱাৰ পিছত ভাটিবেলা চিলাই ৰমনে পথাৰত যায় নতুনকৈ বনাইছোঁ মই চিলাই আজি নতুন চিলাই নেকি যাম দে চালা বান্দাৰ তোৰ কাৰণে ভকা পিঠাৰ লাল চাহ এৰি থৈছোঁ ধুনীয়া বাইদেউ বুলি কৈছিলি মিছে মিছাকে টাকলু চাৰ আহিল বান্দাৰ চালা It's okay, sorry, Pekla. নমস্কাৰ নমস্কাৰ মোৰ মাথা খোৱা চলি ইয়াত আজিৰ ক্লাছত কাক প্ৰশ্ন সোধো কাক কবিতা বাৰ্তা দাও একো ঠিক নাই দেই কিন্তু যদি নৰা পিঠি ফালি দিম তন্দৰ এই ভেকো প্ৰথমতে কবিতা এটা শুনে দি অ' ফুল নুফুলা কিয় এই কবিতাটো ধুনীয়াকৈ মাতি শুনে দি তই হ'ব ছাৰ মাতি শুনি আছোঁ গোটেই জীৱনটোই মোৰ কবিতাটো আপোনাৰ মনত থাকি যাব ছাৰ অ' ফুল নুফুলা কিয় ল'ৰাবোৰে ফুল ছিঙি ছোৱালী পতাই মই নুফুলিম কিয় অ' ল'ৰা ফুল ছিঙা কিয় ছোৱালীবোৰে ফুল ভাল পাই মইনো নিচিঙিম কিয় অ' ছোৱালী ফুল লাগে কিয় DSLRত ফুল লৈ প'জ দিব লাগে ফুল নালাগিব কিয় অ' ল'ৰা DSLRত ফটো উঠোৱা কিয় ফটো উঠালে যে ছোৱালীৰ হোৱাটছএপ নম্বৰ ল'ব পাৰি মইনো নুঠাম কিয় বাহ ভেকু বেলেগ কবিতা আছে যদি তোৰ এই কবিতা শুনি অসমত আৰু ভূমিকম্প হৈ যায় কোনে ৰিক্স ল'ব ছাৰ আপুনি ধুনীয়া বাইদেউ ৰিক্স ল'ব এই ভেকলা এইবাৰ তই এটা প্ৰশ্ন উত্তৰ দি পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে কিয় ঘূৰে ছাৰ পৃথিৱীয়ে সূৰ্যক বিয়া কৰাব ইচ্ছা কৰে কিজানি সেইকাৰণে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে ছাৰ এই বান্দাৰ তোক পৃথিৱীয়ে কৈছে নেকি সূৰ্যক বিয়া কৰাব বুলি সঁচা কৈছোঁ ছাৰ কাৰণ আমাৰ বাইদেউক ভিনদেউ বিয়া কৰাৰ আগত বাইদেউ য'তেই যায় ভিনদেউ পিছে চাৰিওফালে ঘূৰি থাকে ছাৰ তাৰপিছত ভিনদেউ বাইদেউক বিয়া কৰাইছে সেইকাৰণে পৃথিৱীও সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে তাৰ মানে পৃথিৱীও সূৰ্যক বিয়া কৰাব খোজে ছাৰ বাপ্পা ঐ কি উত্তৰে তাৰ কি বিহুত গুটি চলিয়াই এই লাষ্টৰ বেঞ্চত হিমু এইবাৰ তই উত্তৰ দি ধৰি লওঁ তোক যদি ৰকেটত চন্দ্ৰত থৈ আহে তই চন্দ্ৰত কি কৰিবি ধুনীয়াকৈ উত্তৰটো দি ছাৰ ক'ত ধৰি ল'ম ধৰি ল'বৰ কাৰণে কাষত একোৱেই নাই ছাৰ এই বাপা ক'তো ধৰি ল'ব নালাগে দে এতিয়া উত্তৰটো দি তোক যদি চন্দ্ৰত ৰকেটত থৈ আহে তই তাতে যাই কি কৰিবি ছাৰ চন্দ্ৰত যোৱা প্ৰথমতে মই যিমান পাৰোঁ সিমান ঘূম ছাৰ দিনটোৱে ঘূমে দেখিম তাৰপিছত টোপনিৰ পৰা উঠি ছাৰ মই এলিয়েনৰ লগত ফুৰিব যাম আৰু ছাৰ গোটেই ৰাতি চন্দ্ৰৰ পৰাই মই ঢাকলা হাতৰ টিঙত শিল মাৰি থাকিম ছাৰ গোটেই ৰাতি শিল মাৰি থাকিম মই ঢাকলা হাতৰ টিঙত বাপ্পা ঐ কি বিহুৰ গুটি চলিয়াই গলে কি উত্তৰে ইগলে বাপ্পা ঐ